নমস্কাৰ বন্ধুসকল, মই নৱজিত আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে জানেনে COCত আটাইতকৈ বেছি লুট কোনটো সময়ত পোৱা যায়? যদি নাজানে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি কোনোবা মোৰ চেনেল নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু লগৰসকলৰ লগত শ্বেয়াৰ কৰিব। বন্ধুসকল, আপোনালোকে নিশ্চয় ইউটিউবত চাৰ্চ কৰি বহুত পাইছে যে কোনোবা এটাই ভাষা সলনি কৰিলে মানে বহুত পায় বুলি। এইবিলাক সকলো মিছা। মই বহুত ট্ৰাই কৰিলোঁ কিন্তু একো নাপালোঁ। আপুনি কেতিয়াবা ৰাতি 12টা বজাৰ পাছত COCত এটেক কৰি পাইছেনে? যদি নাই পোৱা, এদিন হ'লেও কৰি চাব, তেতিয়া গম পাব যে COCত লুট কোনটো সময়ত বেছি পাব। বন্ধুসকল, বিশ্বাস কৰক যে COCত আটাইতকৈ বেছি লুট ৰাতি 12টাৰ পাছৰ সময়খিনিত পোৱা যায়। যদি বিশ্বাস নহয় আপোনালোকে নিজেও কৰি চাব পাৰে, আৰু বিশ্বাসৰ কাৰণে মই নিজে এখন লুট মৰা আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। ব'লক এটেকখন আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াত আপোনালোকে নিজেই দেখিবলৈ পাইছে যে মোৰ লুট 9 লাখৰ ওপৰত আহিছে। গতিকে আপোনালোকেও এদিন ট্ৰাই কৰি চাব পাৰে। যদি মিছা হয় তেন্তে ভিডিঅ'টো ডিছলাইক কৰিব পাৰে, আৰু যদি সঁচা হয় তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু লগৰখিনিৰ লগত শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো সঁচা নে মিছা। যদি মিছা হয় এটা লাইক কৰিব। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।